নমস্কাৰ, যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে যোৱা 2025 চনৰ নৱেম্বৰ মাহত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিছে। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন লাভ কৰিছে সেই সকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো 22 নম্বৰ কিস্তি ধন কেতিয়া প্ৰদান কৰিব এই বিষয়ত নিউজ পৰ্টেলৰ ফালৰ পৰা আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন কেতিয়া প্ৰদান কৰিব সেই বিষয়ত কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে PM किसान 22 इंस्टॉलमेंट, PM किसान की 22वीं किस्त का कर रही है इंतजार, यानी इस साल कब आएगा पैसा। तार पिछर और लिखा আছে 22वीं किस्त को लेकर है ताजा अपडेट। तो PM किষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন কেতিয়া সোমাব এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট ইয়াতে প্ৰদান কৰা হৈছে। तो तार पिछत কৈছে आप किसान को 22वीं किस्त का इंतजार है, उम्मीद जताई जा रही है कि फरवरी 2026 में यह किस्त जारी होगी। तार पिछत और लिखा है हालांकि सरकार ने अभी तक कई आधिकारिक तारीख घोषित नहीं किया है। पिछले पैटर्न को देखें तो हर 4 महीने में एक किस्त जारी की जाती है, इसी आधार पर अगली किस्त आने की संभावना जताई जा रही है। तो ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহক প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে এটাকৈ কিস্তি। সেইকাৰণে আমি ক'ব পাৰোঁ যে অহা ফেব্ৰুৱাৰী মাহত কৃষকসকলে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন লাভ কৰিব, কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল ডেট প্ৰকাশ কৰা নাই। যেতিয়া কোনো অফিচিয়েল ডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই।